वेलकम टू टेस्ट नॉलेज। আজিৰ এই ভিডিঅ'ত মাইক্ৰ'ছফ্ট ৱৰ্ডৰ লিংকৰ ওপৰতে শিকিম। ইয়াতে হাইপাৰ লিংক, বুকমাৰ্ক আৰু ক্ৰছ ৰেফাৰেন্স এই তিনিটা আমাৰ কি হয় লিংকৰ ওপৰত হয়। আমাৰ কি হয় হাইপাৰ লিংকটো কি হয় টু লিংক টু আনাদাৰ ডকুমেণ্টছ। এটা তুমি কি কৰিবা, এটা তুমি পেজৰ লগত বেলেগ এটা পেজ বা বেলেগ ডকুমেণ্টৰ লগত তুমি লিংক কৰাটো কি হয় হাইপাৰ লিংক। নহ'লে তুমি অনলাইনতো তুমি কি কৰিবা লিংক কৰিব পাৰা, এইখিনি হয় হাইপাৰ লিংক। মই এতিয়া লিখিছোঁ PANCARD পান কাৰ্ড। যদি কোনোবাই তোমাৰ এই পান কাৰ্ডৰ ওপৰত ক্লিক কৰে, মানে তোমাৰ পান কাৰ্ড বা ডকুমেণ্ট যিখন থাকিব তুমি তাতে ক্লিক মানে ওপেন হ'ব। এইখিনি চিলেক্ট কৰিলা। চিলেক্ট কৰাৰ পিছত ইয়াত আছে হাইপাৰ লিংকত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমাৰ ওপেন এইখিনি ওপেন হ'ব। তুমি ইয়াৰ পৰা যিখিনি তোমাৰ ডকুমেণ্টছ আছে, যিখিনি তোমাৰ লাগে, যিটোৰ লগত লিংক কৰিবা ইয়াৰ পৰা ওলাই ল'বা। তুমি ইয়াৰ পৰা তুমি ফাইলবিলাক চিলেক্ট কৰিব পাৰা, য'ত আছে তোমাৰ ফাইলবিলাক তাতে তুমি চিলেক্ট কৰিব পাৰা। কিন্তু বায়'ডাটাটো চিলেক্ট কৰিছোঁ অ'কে, মানে লিংক হৈ গ'ল। এতিয়া চোৱা ইয়াতে যেতিয়া মাউচ কাৰ্চৰটো ইয়াতে ৰাখিবা কি আহিব, এটা অপশ্যন আহিছে কণ্ট্ৰল প্লাছ ক্লিক টু ফ্ল' দ্য লিংক। তুমি কণ্ট্ৰল ধৰি কিনে ক্লিক কৰিব। যেতিয়া মই কণ্ট্ৰলটো দিছোঁ মাউচ পইণ্টটো চেঞ্জ হৈ আছে নাই, যেতিয়া তুমি কণ্ট্ৰলটো ধৰি ক্লিক কৰিব অট'মেটিক কি হ'ব, তোমাৰ যিখিনি ডকুমেণ্টছ আছিল সেই ডকুমেণ্টছখিনি তুমি যিটো লিংক কৰিলে সেইটো ওপেন হৈ যাব। য়েছ কৰি দিবা, পাৰ্মিশ্যনটো এলাউ কৰিব লাগে। অট'মেটিক আমাৰ কি হৈ গ'ল, তোমাৰ যিখন ডকুমেণ্টছৰ লগত লিংক কৰিছিলোঁ অট'মেটিক আহি গ'ল। তাৰপিছত আৰু এটা আহিল কি হয়, তোমাৰ এটা নহয় তুমি যদি বিচাৰিছা আৰু তোমাৰ লিংক কৰিব বিচাৰা তুমি দিব পাৰা। সাপোজ ইয়াতে ক্লিক হিয়াৰ টু ওপেন ডকুমেণ্ট। তুমি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে কি হ'ব, তোমাৰ ডকুমেণ্টখিনি ওপেন কৰিব। ইয়াতে তুমি ক্লিক হিয়াৰ হাইপাৰ লিংক। তুমি ইয়াতে যদি অনলাইনৰ পৰা দিব বিচাৰা ইয়াতে অনলাইন অপশ্যন আছে, তুমি ব্ৰাউজাৰৰ পৰা দিব পাৰা, যিকোনো ব্ৰাউজাৰৰ পৰা। মই ইয়াতে এক্সাম প্ৰেক্টিকেল এখন আছে, এক্সাম প্ৰেক্টিকেল যিখন আছে বা কি এক্সাম, ইয়াতে আৰু এটা আছে কি এক্সাম টেষ্ট বা ফাইনেল পিপিটি। ফাইনেল পিপিটিত ক্লিক কৰিছোঁ। ফাইনেল পিপিটি পাৱাৰ পইণ্টত ওপেন হৈ যাব। ক্লিক কৰিছোঁ অট'মেটিক কি হ'ব, তোমাৰ য'ত ক্লিক কৰিম ফাইনেল পিপিটি যিখন আছিল সেইখন ওপেন হ'ব। কণ্ট্ৰল ধৰি কিনে ক্লিক কৰিছোঁ, ওপেন হৈ গ'ল। এইখিনি আছিল ফাইনেল তোমাৰ ডকুমেণ্টছ, মানে যিখিনি ইয়াতে চব ফাইল নেমটো ফাইনেল PPT1। এইখিনি হৈ গ'ল আমাৰ ওপেন হৈ গ'ল লিংক কৰাটো। তাৰপিছত আহিলে তোমাৰ কি বুকমাৰ্ক। বুকমাৰ্কটো কি হয়, তুমি কিতাপ এটা পঢ়িছা, পঢ়াৰ পিছত তুমি অলপ পিছত তোমাৰ কিতাপখন বন্ধ কৰিব, তাতে তুমি কলম বা কিবা এটা বস্তু তুমি দি কিনে ইণ্ডিকেট কৰিব, মাৰ্ক কৰি ৰাখিবা আজি এইখিনি পঢ়িলোঁ। কিন্তু ইয়াতে তুমি তেনেকুৱা কৰিব নোৱাৰা, কলম দিব নোৱাৰিবা। এইটো কেনেকৈ আমি ইউজ কৰিব, কণ্ট্ৰল এছ চিলেক্ট অল। মই লিখিলোঁ ইকুৱেল RAND ব্ৰেকেট, ইয়াতে লিখিছোঁ 25। 25 তোমাৰ কি হ'ব, পেৰাগ্ৰাফ আহিব। 25টো পেৰাগ্ৰাফ আহিলে তুমি ইয়াতে আমাৰ কি কৰিব লাগে, আজি চোৱা মই ইয়াতে ছেকেণ্ড পেৰাগ্ৰাফ যিখিনি আছে সেইখিনি কমপ্লিট কৰিলোঁ পঢ়ি কিনে। যেতিয়া আকৌ আহিম তেতিয়া আমাৰ কি হ'ব, 3 নম্বৰ পেৰাগ্ৰাফৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াতে দেখোন বুকমাৰ্ক ক্লিক কৰিলা, ইয়াতে মই লিখিছোঁ FIRST ফাৰ্ষ্ট। আজি আমাৰ কি হয় ফাৰ্ষ্ট পেৰাগ্ৰাফটো আজি পঢ়িলোঁ, এড বুকমাৰ্ক হৈ গ'ল। ফাৰ্ষ্ট মাৰ্কটো তোমাৰ কোন হয়, ছেকেণ্ড পেৰাগ্ৰাফলৈকে আছিল। তাৰপিছত মই কি কৰিলোঁ, ইয়াতে যাই কিনে ইয়াতে ক্লিক কৰিছোঁ, ছেকেণ্ড পেজত যিখন আছিল ছেকেণ্ড পেজত ফাৰ্ষ্ট পেৰাগ্ৰাফ, ইয়াতে যাই কিনে ক্লিক কৰিছোঁ। ইয়াতে মই লিখিম এড কৰিম 8 ছেকেণ্ড SECOND ছেকেণ্ড এড কৰিলোঁ। আমাৰ দুটা কি হয়, দুটা এড হৈ গ'ল। চোৱা ইয়াতে যাই কিনে মই ক্লিক কৰিম ফাৰ্ষ্ট, যিখন আমি ফাৰ্ষ্টত কৰিছিলোঁ গো। আমাৰ ক'ত যাব লাগিব, ফাৰ্ষ্ট মানে ফাৰ্ষ্ট পেজত ছেকেণ্ড পেৰাগ্ৰাফত যাব লাগিব ন। ফাৰ্ষ্ট পেজত ক্ল'জ আহিছেনে, ইয়াতে চোৱাচোন মাউচ কাৰ্চৰটো ইয়াতে আছে। যদি তোমাৰ কি কৰিব লাগে, এতিয়া আমাৰ নেক্সট ছেকেণ্ড কোনদিনা পৰিছিলোঁ তাতে যাব লাগে। ক্লিক ইয়াতে কৰিবা, ক্লিক কৰাৰ পিছত ছেকেণ্ডত যাই কিনে গ' কৰিবা, আহি গ'ল। এইখিনি পৰিছিলোঁ। তাৰপিছত আহিলে ক্ৰছ ৰিফাৰেঞ্চ। ক্ৰছ ৰিফাৰেঞ্চটো কি হয়, তুমি আজি এইখিনি পেজত পঢ়িলা, মাজত তোমাৰ 2-3টা পেৰাগ্ৰাফ নালাগে বা 2-3টা পেজ নালাগে, তোমাৰ লাষ্টৰ পেজত লাগে। গোটেইখিনি মই চিলেক্ট কৰিছোঁ, চিলেক্ট কৰি কিনে মই পেৰাগ্ৰাফ নাম্বাৰ দিম। পেৰাগ্ৰাফ নাম্বাৰবিলাক ক'ৰ পৰা দিয়ে, ইয়াতে যাই কিনে দিব লাগে, তুমি দিব পাৰিবা। 1 2 3 পেৰাগ্ৰাফ আহিলে, গোটেইখিনি আমাৰ পেৰাগ্ৰাফ আহিলে। টোটেল কেইটা আহিব লাগিছিল, 25, 25টা। 25 আহিছে নে নাই চাই লওঁ, 25 লৈকে আছে ন। পেজ অফ কৰিলোঁ। আজি তুমি ইয়াতে এইখিনি পঢ়াৰ পিছত গ টু পেৰাগ্ৰাফ 20 দিছোঁ। যেতিয়া ক্লিক কৰিব ক'ত যাব লাগে, 20 যাব লাগে। এইখিনি চিলেক্ট কৰিলা, ইনচাৰ্ট ক্ৰছ ৰিফাৰেঞ্চ
বাকীখিনি নালাগে, আমাৰ ক'ত যাব লাগে 20 যাব লাগে 20ত। ইয়াতে পেৰাগ্ৰাফ আছে তোমাৰ, তুমি পেজ নাম্বাৰ দিব পাৰা, পেৰাগ্ৰাফ নাম্বাৰ দিব পাৰা, কথা নাই। ইনচাৰ্ট ক্লোজ। যেতিয়া তোমাৰ ইয়াত আহিব, ইয়াত আহি কিনে মাউস কাৰ্সৰটো যেতিয়া থবা কি হ'ব, অটোমেটিক কি হৈছে তোমাৰ অটোমেটিক আহি গৈছে, মানে তুমি ক্লিক কৰাৰ লগে লগে চাব 25 গুচি যাব। কন্ট্ৰল প্লাস ফ্লো লিংক, যেতিয়া তুমি কন্ট্ৰলটো ধৰিবা ক্লিক কৰিবা 25ত গুচি যাব। কন্ট্ৰল ধৰি কিনে ক্লিক কৰাৰ লগে লগে আহিছে না 25। আকৌ তো ইয়াৰ পৰা যে লাষ্টত ইয়াতে লাষ্টত আহিলো, একেবাৰে 25 যিখন আছিল আমাৰ পেৰাগ্ৰাফ, গো টু ফাৰ্ষ্ট পেৰাগ্ৰাফ, গো টু FIRST ফাৰ্ষ্ট পেৰাগ্ৰাফ, P1 ফাৰ্ষ্ট পেৰাগ্ৰাফ। ইয়াতে থাকি কিনে তুমি কি কৰিবা, ক্ৰছ ৰেফাৰেন্স কিমানলৈকে যাব লাগে, ফাৰ্ষ্ট, এই ইয়াতে 1 আহিছে, 1ত ক্লিক কৰিলা, ইনচাৰ্ট ক্লোজ। যেতিয়া ইয়াতে মাউস পইণ্টটো ৰাখিবা তোমাৰ কি হ'ব, কন্ট্ৰল ধৰি কিনে তুমি লাইন কি কৰিবা, মানে যিখন লিংক আছে লিংকটো ফ্লো কৰিলে হ'ল। ইয়াতে যাই কিনে মাউস কাৰ্সৰটো থবা, থৈ কিনে যেতিয়া কন্ট্ৰল ধৰিবা, কন্ট্ৰল ধৰাৰ লগে লগে এনেকুৱা তোমাৰ মাউস কাৰ্সৰটো চেঞ্জ হৈ যাব, ক্লিক কৰিবা, 1 নম্বৰত আহি গৈছে। এইখিনি আছিল তোমাৰ ক্ৰছ ৰেফাৰেন্স, যিখিনি আমাৰ লিংকৰ ওপৰত আছিল, হাইপাৰ লিংক, বুকমাৰ্ক, ক্ৰছ ৰেফাৰেন্স। একেবাৰে ইজি হয়।